হাই বন্ধু বান্ধৱীসকল, আজি চাওকচোন মই আজি ভাত সাজ কিহে বনাইছোঁ। এয়া দেখিছেনে, এয়া মাছ মানে এইটো মিৰ্গা মাছ, এই লগত মাগুৰ মাছ, এই লগত মাগুৰ মাছো আছে। কি দি বনাইছোঁ গম পায়নে? শিলিখা আৰু এয়া শিলিখা দেখিছেনে, শিলিখা আৰু কুজি থেকেৰাৰ লগত কেইটামান ভাত মোহাৰি পেলাই এনেকৈ দি মই বনাইছোঁ। আৰু এইপিনে বনাইছোঁ এয়া ওলকবি আলু এনেকৈ দি ভাজি বনাইছোঁ। আৰু দেখাম ৰ'বক আৰু কি বনাইছোঁ চাব হা। এইপিনে চাওক, এইপিনে মাটি দালি আৰু বগৰী টেঙা দি বনাইছোঁ। দালি নহয়, এইটো একদম ভাজি বুলিও ক'ব পাৰি। এই দেখিছেনে কিমান থপথপীয়াকৈ বনাইছোঁ, কিমান ধুনীয়াকৈ। কালি বনালত মানে ভাল পাই ল'ৰাই ক'লে যে আজি আকৌ মা বনোৱা, সেইটো কাৰণে আকৌ বনাইছোঁ। এয়া মাটি দালি বনালোঁ, লগতে এয়া ভাজি আৰু এয়া মাগুৰ মাছ আৰু মিৰ্গা মাছ শিলিখা দি তৰকাৰী বনাইছোঁ। আপোনালোকে কোনে কোনে খাইছে কমেণ্ট কৰি জনাব দেই। এনেকৈ শিলিখা আৰু মাছ মই কিন্তু খাই থাকোঁ মজা মজিকৈ, আপোনালোকে পাই থাকে বাৰু ভিডিঅ'। আজিলৈ বাই।